ৰাস্তাটো কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন। মোৰ কিন্তু বিৰাটেই ভাল লাগে, মানে ৰাস্তাৰ দুয়ো কাষে বাগান মানে সেউজীয়া গোটেইখন বহুতেই ভাল লাগে। আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাবচোন। দেখা মাছো ধৰি আছিলে এয়া মই আহি বাবা থানৰ মূল গেটখনৰ ওচৰ পালোহি। আমি চাকি লৈ আহি আছোঁ চাকি দিবলৈ। প্ৰায় কেইবাবছৰৰ মূৰত মই বাবা থানলৈ আহিলোঁ। বহুতেই উন্নত হ'ল বুলিয়ে ক'ব লাগিব আচলতে। দি কৰি আহিছোঁ, এতিয়া যাম আৰু। বৰ ধুনীয়া পৰিৱেশ, মানে আপোনালোকে ইয়াত যদি অহা নাই বাবা থানলৈকে নুমলীগড় আহি চাব, ভাল পাব নিশ্চয়। ইয়াত মনৰ কামনা পূৰণ হয় বুলি কোৱা হয়। আৰু ইয়াতে বাওঁ চাইডে আপোনালোকে গণেশ মন্দিৰ ভাগ পাব। এয়া দেখিছিলে গণেশ মন্দিৰ বন্ধ আছে, যাব নোৱাৰিম। মই এয়া চাৰি কাষটো দেখুৱাই দিছোঁ। এয়া বাওঁ চাইডে এয়া মই কৈছিলোঁ যে গণেশ মন্দিৰ আছে, আৰু এইফালে মানুহবিলাকে কাম কৰি আছে অকল। বহুত ধুনীয়া পৰিৱেশ এটা। বান্দৰবিলাকে মানুহক একো নকয়, হ'লেও কিবা এটা মোৰ ভয় ভাৱ এটা বান্দৰৰ প্ৰতি মানে আছেই। আমাৰ ফালে যিহেতু বান্দৰ একদম বিখ্যাত, আৰু সেইকাৰণে মই একো এটা খাবলৈও দিবলৈ সিহঁতক মোৰ বহুত ভয় লাগিলে মানে।